তো বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে সো প্ৰত্যেকবাৰৰ দৰে আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে পাঁচটা অসমীয়া নতুন নতুন হাতৰ তো বলক আৰম্ভ কৰোঁ ইয়াৰ প্ৰথম হাতৰখন হৈছে কোন চোৰে নিহা চুৰ কৰাৰ আগতেই কোন কোন বুলি সুধি থাকে বা সোধে ইয়াৰ উত্তৰটো হ'ব মহ ইয়াৰ উত্তৰটো হৈছে আকৌ কৈ দিছোঁ মহ ইয়াৰ উত্তৰটো হ'ব মহ বলক দ্বিতীয়টো হাতৰ হৈছে খোৱাত এটা লোৱাত এটা কৰাহাতে নাই সেইটো কি বস্তু কোৱাচোন ভাই আকৌ কৈছোঁ খোৱাত এটা লোৱাত এটা কৰাতহে নাই সেইটোনো কি বস্তু কোৱাচোন ভাই এইটো অলপ ভাবি চিন্তি ক'ব লাগিব মনত ৰাখিবা খোৱাত এটাহে আছে লোৱাটো এটা আছে কিন্তু কৰাত নাই সেইটো কি বস্তু কোৱাচোন ভাই 5 ছেকেণ্ড ভাবা সময় দিছোঁ ভাবি পেলাই যোনে পাৰিবা এইটো নিশ্চয় কমেণ্টত জনাবা ইয়াৰ উত্তৰটো মই কৈ দিছোঁ এইটো হ'ব স্বৰবৰ্ণটো গম পাইছে না স্বৰবৰ্ণ নহয় সৰি ব্যঞ্জন বৰ্ণটো বৰ্ণটো এইটো অঞ্চলটো কাৰণ বচোৱা ইয়াত খোৱাত এটা আছে লোৱাটো এটা আছে কিন্তু কৰাত নাই সেইকাৰণে হৈছে বৰ্ণটো ইয়াৰ উত্তৰটো হ'ব বৰ্ণটো অব্য যিটো কয় সেইটো বৰ্ণটো ইয়াৰে 3 নম্বৰ হাতটো হৈছে খাই মৰামুৰি হাগে চুনগুৰি আকৌ কৈছোঁ খাই মৰামুৰি হাগে চুনগুৰি ইয়াৰ উত্তৰটো কোনোবা জনা থাকিলে নিশ্চয় কমেণ্টত জনাবা ইয়াৰ উত্তৰটো হ'ব জুহাল আমি যে কওঁ জুহাল ইয়াৰ উত্তৰটো হ'ব জুহাল সো ইয়াৰে 4 নম্বৰ হাতটো কওঁ খাওঁতে খাই পেটত নভৰে আকৌ কৈছোঁ খাওঁতে খাই পেটত নভৰে মুখেও গম নাপায় খাওঁতে খাই পেটতো নভৰে মুখেও গম নাপায় ইয়াৰ উত্তৰটো হ'ব আমি যে খাওঁ উজটি উজটি ইয়াৰ উত্তৰটো হ'ব উজটি কাৰণ আমি উজটি খাই যাওঁ পেট নভৰে উজটি খাওঁতে আমি বাৰে খাওঁ মানে মাজে মাজে খাই দিওঁ কিন্তু পেট নভৰে মুখেৰে আমি গম নাপাওঁ তাকে ইয়াৰ উত্তৰটো 5 নম্বৰ হাতত হৈছে খালে থিয় হৈ থাকে নাখালে শুই থাকে কি খালে থিয় হৈ থাকে নাখালে শুই থাকে ইয়াৰটো হ'ব বস্তা কাৰণ বস্তাৰ যিমান দিয়াই সিমানেই মানে খাই থাকে আৰু নাখালে শুই থাকে মানে তোমাৰ বস্তা একো নিদিলে মানে চেপেটা হৈ থাকে সেইটো বুজোৱা হৈছে সো হাতৰকেইটা ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এনেকুৱা ভিডিঅ' পাবলৈ তো ধন্যবাদ আশা কৰোঁ আগৰ ভিডিঅ'টো লগ পাম ধন্যবাদ